হাতখন দেখাই দেচোন এয়া বিয়াৰ মেহেন্দি আমাৰ এই থাপ মাৰি ধৰিবলৈ গৈছে অকণমান আছে অকণমান আৰু পোৱালি শুই থাকোঁতে ল'লো আৰু যিখন মানে মন শুই থাকোঁতে অকণমান লৰালৰিকৈ লগাই ল'লোঁ তাৰপিছত সি শুই থাকোঁতে মানে মই ভ্লগো কৰিবলৈ বাদ দিছোঁ নহ'লে মানে হেৰি আকৌ সি সাৰ পাই গ'লে মই কথা পাতি থাকিলে সি সাৰ পাই যাব তাৰপিছত মই মেহেন্দিখন লগাই দিবলৈ লগাই পেলাই কেক কৰিব নোৱাৰিম যে সেইকাৰণে এই আহি পেলাই মই তাক বিচনাত থৈ আহিলোঁগৈ সি একেবাৰে আহি তল পালেহি বহি থকা এতিয়া একণতে যে বহি থাকিব মোৰ আশাটো ক্ষীণ দেখিছোঁ কিন্তু উপায় নাই অকণমান আছে চাওঁ কিমানকণ আছে আৰু এইখিনি আছে বাকীখিনি হৈছে আৰু ধৰিবলৈ এইকণ আছে এইকণ আঁকি দি লওঁ জল্দি আৰু টাউন যাবলৈ আছে আৰু ফাইনেল এইকণ আছিলে এইকণ মানে উল্টা নাই সেইফালে খেলা ঠাই ব্যস্ত মেহেন্দি লগাই দিম আহিছে সি মেহেন্দি লগাই দিবা কাপোৰবিলাক সামৰি মেলি লওঁগৈ তুমি লাইটটো দি লৈছোঁ মই ওলাই তাক চাবা হা অকণমান তাক বোলো চাবা অকণমান তাক চাবা অকণমান চাম তাক ৰখিয়া দিছোঁ ক'ত বাৰু সিফালে মানে পাকঘৰৰ মই হাতা চাটাবিলাক এনেকৈ গজালতা পুতি পেলাই মানে তাতে লগাই থৈ দিছোঁ আৰু এইখিনি নহয় এই চুকটোৰ পৰা মানে সি দেখা পাই থাকে সেই হাতাবোৰ টানি সেই গোটেই কাপোৰ কানি সেই আৰু দেখিছেনে ইফালে হাতা এফাল লৰি আছে হাতাখন আনি সি আনিবলৈ যায় কামবোৰ কৰি লওঁ ক'ত পালা হাতা পালা তুমি হাতা পালানে চাওঁ তুমি হাতা আনি আনিব গৈছিলা পালানে বিচনাখনৰ ওপৰত চব এইবাৰ পিহনা আহি পেলাই বিচনাৰ ওপৰত পালেহি এইজনে লৈ আহিছে পাকঘৰৰ পৰা সেই মই কৈছিলোঁ সেই তাৰ পৰা ৰুকি পিহনাখন আনি পেলাই ইয়াৰ পোৱালেহি চাওঁ কৰিবলৈ দিয়া মোক কৰিবলৈ দিয়া ঘৰত বোৱা নে গামোচা বোৱাও আছে এয়া ঘৰত কোনে বৈছিলে তুমি নে মায়ে বোৱা হয় ন সেইখন বোৱা আকৌ ৰুমাল গামোচা ঘৰত বোৱা গামোচা এয়া জীয়েকক মাকে দি পঠাইছে এয়া যিটো সকলোকে লাগে আৰু এইখন চাওক ইমান ধুনীয়া এখন হাতে কৰা দেখিছে কিমান ধুনীয়া কাম এখন তুমি কৈছিলা নে মায়ে কৈছিলে এখন মেখেলা এইখন এখন মেখেলা কৰচেট হয় নাই কৰচেট নহয় ভৰ্তি নহয় কৰচেট কি এইটো আমি কৰচেট বুলি কওঁ এংকৰ গুলিতে কৰিছে এখন ৰিবন চিলাই এখন বোৱা চব উলিয়াইছেচোনে আৰু এয়া ঘৰত বোৱা ঘৰত পিন্ধিব গ'লে বিৰাট ধুনীয়া
অঁ পিন্ধি ভাল লাগে আৰু এইখিনি তুমি আঁতৰি পিন্ধিব পাৰা নহয় অকণমান ইফালে সিফালে এনেকুৱা ছেটবিলাক যিবোৰ সকলো অসমীয়া বোৱাৰীৰ প্ৰাণ বুলি ক'লেও ভুল নহ'ব ঘৰত বোৱা কাপোৰ এয়া চব ঘৰত বোৱা গৰম দিনত মানে এইবোৰ পিন্ধিলে তুমি বেলেগ প্ৰয়োজনে নাই আৰু অঁ আশী সূতা তাৰপৰা আৰু কেইটামান স্পেচিয়েল বস্তু আছে এতিয়া বৰ মৰম লাগিছে অঁ ফ্লেট বিৰাট ধুনীয়া লাগিছে গ্লাছ কেইটামান দিছে এইবোৰ যিবোৰ মানে লগত আনি আৰু কণ্টেইনাৰ অঁ এইটো হেৰিটা চাৰিটা থাকে কণ্টেইনাৰ এইটো হট কেষ্ট আৰু চাবি থোৱা একেবাৰে আৰু ইয়াত এতিয়া এইটো বক্স এইটো VIP আনবক্সিং কৰিব ট্ৰলি চৰি উলিয়ালা নি হেৰি বুলি কৈছিলে যে কি যে এটা কৈছিলে অঁ ফটো ফ্ৰেম সেইটো অঁ আৰু এটা ফটো ফ্ৰেম আছে গ'ল বিৰাট ধুনীয়া নতুন বিচনাখন পাৰিবা আৰু একেবাৰে হয়নে এয়া চুনু নতুন বিচনা আহি আছে নতুন বিচনাৰ কাৰণে তাই বেডশ্বীট যোগাৰ কৰিছে মামীয়ে দিছে নে এইটো এনেকৈ কৰি দিয়া এইটো ধুনীয়া লাগিছে কালাৰটো হয়নে তুমি হেৰি দহিটো ক'লা বা বগা অঁ নীলা আছে নি নীলা কৰিলে ভাল লাগিব অঁ তাক লৈ ঐ এই আচল জেগাত উঠিছোঁ ধৰি লৈছানে ক'ত যোৱা তুমি লাইটটো বন্ধ কৰি এই আহি গ'ল ক'লৈ আহিছা তুমি হা অঁ হাঁহিছে আকৌ কিয়া কৈছে কিয়া এয়া এইখনত পালেহি একদম বিৰাট ভাল পাই যায় পৰি যাবা কেনেকৈ নামিবা তুমি নামিব নোৱাৰা নহয় এতিয়া দম দিছা নিদিবা দম ধুনীয়া এটা বস্তু কণ্টেইনাৰ এইটো হেৰি এয়াৰটাইট কণ্টেইনাৰ অঁ ই সামৰিব এতিয়া নিজৰ ধুনীয়া তুমি এতিয়া সেই ক'ৰবাত গ'লে অঁ এই হোৱাইট কালাৰ নিচিনা যে ডিনাৰ ছেট এইবোৰত তুমি সেই জলপান দিবলৈ ভাতৰ হাতো দিব পাৰিবা এয়া নুচুবা তুমি এইটো যে বৰ ধুনীয়া লাগিছে পাই এইটো হয় নাই এইটোতে আহিলে এইটো খুব ধুনীয়া লাগিছে মোৰ আটাইতকৈ ভাল লাগিছে এইটো বস্তু কোনে দিছে নাজানো কিন্তু বিৰাট ধুনীয়া বস্তু কিছুমান এটা দিলে অ'ৰা নাই তাতে ভৰাই থোৱা ভেণ্টি বেগ লৈ ক'লৈ যোৱা হে ক'লৈ যোৱা উলিয়াব নোৱাৰা হ'ল তুমি সেই চাদৰ এখন ঘৰত ল'ব পাৰিবা গৰম দিনত ধুনীয়া অঁ বেগটো লৈ আছে হাততে খুব ধুনীয়া ৰাধাকৃষ্ণৰ মূৰ্তি আছে কোৱা শুনিছোঁ ৰাধাকৃষ্ণৰ মূৰ্তি বোলে এনেকুৱা বেডৰুমত এনেকৈ আঁৰি থ'লে প্ৰেম হেনো ৰাধাকৃষ্ণৰ দৰে হয় নাজানো কিমান দূৰ সত্য কিন্তু কোৱা শুনিছোঁ সেইকাৰণে ময়ো মোৰ ৰুমত থৈছোঁ আৰু চুনুকো এতিয়া মই এডভাইচ দিছোঁ তুমিতো বেডৰুমত থ'বা বুলি আহি গ'লোঁ নকইনাৰ ৰুমলৈ আৰু নকইনাৰ ফাৰ্নিচাৰ আহি গ'ল এইটো গডৰেজ
অনুমাৰ হয় আৰু এইটো পাৰ্ট দিছে মিষ্টাৰ বাবু পাৰ্ট ইয়াতে ভৰাইছে আৰু অলপ অলপকৈ তুমি এইটো পাৰ্ট তুমি ল'বা আৰু এইটো পাৰ্ট কইনাৰ আৰু চাওক ইমান ধুনীয়া স্পেচ আছে বিৰাট ভাল আমাৰ বাবুৰ কালেকশ্যন এইবোৰ ইয়াত কিমান আছে কাউণ্ট কৰক দেই কাউণ্ট কৰি পেলাই জনাব কিমানটা আছে মোৰ কাউণ্ট কৰিব ধৈৰ্য নাই ভাই এতিয়া এটা এখন কেছ মেমো ৱাৰেণ্টি কাৰ্ড দিছে এয়া ফাৰ্নিচাৰ আহি গ'ল হা তুমি কাউণ্ট কৰিবা নি কি কৰিবা অঁ চুকবোৰতো তাৰপাছতে এখন বেড এখন আৰু কি দেখাম এতিয়া বিশেষ একো দেখাবলগীয়া নাই বাৰু এখন ষ্টীলৰ হয় আৰু এই সন্মুখৰ ফালে বোলে কিবা লগাবলৈ আছে আৰু এইটোতো দেখিছে আৰু আগতে এইটো শাহুমাই গিফ্ট কৰিছে বোৱাৰীক এইফালে কি খাইছা তুমি কি খাইছা বাবুক কাউণ্ট কৰা আকৌ কাউণ্ট কৰা 20 যোৰ ছানগ্লাছ 2হে হ'ল 2 আৰু 0 20 আমাক কামত লাগিয়ে গ'ল ইয়াত স্পেচিয়েল কালেকশ্যন আছে দেখাই আছোঁ দেই মই এইয়া এইটো পাৰ্ট বাবুৰ কেইটা ব্ৰেণ্ড আছে ইয়াতে কাউণ্ট কৰক সেই আৰু এইফালে আছোঁ আজি মই অৱস্থা নোহোৱা হৈ আছে মোৰ সেইকাৰণে তুমি আছা নি এইফালে আছে আৰু এগৰাকী অৱস্থা নোহোৱা হৈছে যাৰ কাৰণে মই ফ্ৰণ্ট কেমেৰা কৰিব পৰা নাই নেদেখাবা হৈছে মোক কাজল কেনেকুৱা দেখি মানে গম